হাই গাইজ, আজি আছোঁ মই আমাৰ বাৰীত। তো স্কুলৰ পৰা আহি পালোঁ আৰু হাত মুখ ধুই এতিয়া ভিডিঅ' আৰম্ভ কৰিছোঁ। তো আমাৰ আজি বাৰীত মদ বনাই আছে, তো আপোনালোকক সেই দেখুৱাম। ৰাজহুৱা মদ এটা বনাইছে, তথাপিও আমাৰ বাৰীত প্ৰত্যেকবাৰে এটা নিজাকৈ এটা মদ বনোৱা যায়। তো আজি সেইটো বনাই আছে। লিজা আহিছে, লিজা আহি পাইছে, এইটো কোনটো আহি পাইছে। আৰু এতিয়া আমাৰ মদটো বনাই আছে। আৰু কাৰ কাৰ ঘৰত মদ বনাই মোক কমেণ্ট কৰি জনাবচোন। আৰু এই লিজা স্কুলৰ পৰা আহি পাইছে এইমাত্ৰ, এই স্কুলৰ পৰা আহি পাইছে এইমাত্ৰ। তো এয়া টুনটুন, এয়া ধুনুবা, এয়া খুৰা, আমাৰ দেউতাৰ সময় নাইতো, তো খুৰাই মদটো বনাইছে। এইটো চাওক, মদটো বেছি ডাঙৰকৈ বনোৱা নাযায় যিহেতু ঘৰৰ এনেই হয়। তো এয়া আমাৰ মঠৰ প্ৰস্তুতি চলি আছে। এয়া কল চচনি বুলি কয়। আৰু আমাৰ মায়ে পিঠাও বনাইছে। তো মদটো চাই লওক এবাৰ। পিঠা বনোৱাও দেখুৱাম আপোনালোকৰ বাৰু ঘৰত বিহুৰ প্ৰস্তুতি চলিছেনে জনাবচোন। আৰু কালি উৰুকা, কালিতো পূৰা একদম মজা লাগিব। দল ভাত খোৱা বুলি কয়। আৰু উৰুকা দল ভাত খোৱা। তো পৰহি মেজি জ্বলোৱা, ঘৰৰ মেজিটো পৰহিত জ্বলোৱা নহয়। পৰহি যিহেতু ৰাজহুৱা মেজিটো জ্বলোৱা হয়, তো ঘৰৰ মেজিটো তাৰ পিছদিনা জ্বলোৱা হয়। আৰু কালি পৰহি আৰু গাঁৱৰ মেজি জ্বলোৱা যাব লাগিব। তো ব'লক এতিয়া আমি মায়ে পিঠা বনাইছে সেই চাওঁ। এয়া আমাৰ খেতিখন চাওকচোন, এয়া বেহাৰ খেতিও আছে আমাৰ, দেউতাই কৰিছে, খুৰাই। এয়াই আমাৰ নতুন ফুল, এয়া আমাৰ খেতি চাওক। পিছত চাম আৰু মেজিটো। বলক এতিয়া মায়ে খেতি কৰি, মায়ে পিঠা বনাইছে সেয়া চাওঁ। এয়া আমাৰ পিঠা বনাই আছে, এয়া সৰু বাই পিঠা বনাইছে আমাৰ আজি। পিঠা ৰাতি দুখনমান বনাইছে। আৰু এয়া গুড়া, বন্নি চাউলৰ গুড়া, এতিয়া সেই পিঠা আঠা লাগিব। এয়া নাৰিকল পিঠা পূৰা একদম বনাই আছে। বিহুৰ প্ৰস্তুতি পূৰা চলিছে। তুনু হাই দিয়া। হাই। কালি কি? কালি উৰুকা হয়নে? উৰুকা হয়। অঁ, আমাৰ যি চুঙা পিঠাও পুৰিব, সেয়াও দেখুৱাও ৰ'ব। লিজা, কালি কি? উৰুকা। কেনে লাগিব? মজা লাগিব, খানা খাম। আৰু এয়া আমাৰ চুঙা পিঠা বনাই আছে। আপোনালোকৰ তাত চুঙা পিঠা বনাইনে মোক জনাব কমেণ্ট কৰি। তো এনেকৈ বাঁহৰ চুঙাত গুড়া গুলি পেলাই পানীৰে ভৰাই ফালে এটা ইয়াত জুই দিয়া হয়। এয়া কলগছ ভালকৈ চাই লওক। তাতে উঠিব নাপায়। অ' মা, পিঠা বনাইছেনে? আজি চুঙা পিঠা হ'বনে? চাহ এবাৰ মুখখন। এয়া আমাৰ নতুন ফুল, এয়া নতুন ফুল, মায়ে কিবা ছিঙি আছে। এয়া খেতিটো দেখুৱাইছোঁ এবাৰ। মস্ত পূৰা একদম হ'ব। অ' তুনু, তুনু এফালে চা, এফালে চোৱা। এয়া কি? ককনাট। তুমি খাবানে ককনাট? পিঠা খাইছানে তুমি? লাৰু খাইছা? তো আমাৰ এয়া মেজি পূৰা হ'বই আৰু মেজি। এয়া আমাৰ বৰমাহঁতৰ এইটো মেজি বনাইছে চাওক। বৰমাহঁতৰ ঘৰ আমাৰ মেজি বনাইছে। সিমান মানে হ'ব আমাৰ মেজিটো। এইটো আমাৰ সীমা বা। অঁ, তো মঠৰ ওপৰত এডাল বাঁহ, এডাল মাজৰ বাঁহডালক থুম বুলি কয়। অঁ, এয়া মঠৰ ভিতৰত জাহ দিয়া হয়, জাহ আৰু খেৰ নৰা দিয়া হয়। আমাৰ ঘৰত খেৰ আছে যিহেতু খেৰে দিয়ে। জয় কৃষ্ণ বোলো ক। জয় কৃষ্ণ বলো। হৰি বোলো। হৰি বলো। ওৰে ওৰে। এই ছাগালক দেখছি না, কোক এইগিলা খাবা আছি পাত পল্লিছে যাব এই ছাগাল। ঐ হ'ব কিমান খা পৰবি, দেখা নাই পানী আহ। ওৰো বাৰী তোৰ বুঢ়ী ঘূৰি ফুৰে ছাগালগিলাখানে, কাম বন নাই। আমাৰ এইটো এনেই জুই পুৱাবৰ কাৰণে প্লাষ্টিক টানি ঘৰ বনাই দিছে। জুই পুৱাব
কালি উৰুকাৰ দিনা ৰাতি খানা খাব লাগিব খানা খাব। আৰু বেছি নাই মোৰ তৈয়াৰ হ'বই আৰু মদ তৈয়াৰ হ'লে কি কৰিবা? আমি পৰহিলৈ আমি জুই জ্বলাম পৰহি নহয় তাৰ পিছদিনা। তাৰ পিছদিনা আমি মদ পুৱাম। অলপ গাড়ীতে উঠো ৰ'ব, গাড়ীটো চলাব নাজানোৱে, গাড়ীখন এনে অলপমান উঠো নে কি কয় চলাবতো নাজানোৱে, এনে অলপ উঠো গাড়ীখনত। চব একদম বিহু বিহু লাগি গৈছে এখন আমাৰ গাঁওখন। আৰু আপোনালোকক এই দেখুৱাইছোঁ নে চাওঁ ৰ'ব, এইটো মন্দিৰ হয় আমাৰ, তো মন্দিৰত এই চিমেণ্টেৰে বনোৱা হৈছে, এইটো কৃষ্ণ বনোৱা হৈছে, সেইটো শিৱ আৰু এইটো বিষ্ণু। তো আপোনালোককো যদি কাৰোবাক লাগে মোক কমেণ্টত ক'ব। এই মস্ত কৰি আছে, এই কল চচনি দাঙি আছে। তো আমাৰ মঠটো বনোৱা তৈয়াৰ হৈ গ'ল, ওপৰৰ এইখিনি দিয়া নাই, সেইখিনি কালি দিব। তো আমাৰ মঠ গোটেই হৈ গ'ল, মঠ আমাৰ গোটেই হৈ গ'ল, চব গ'ল কাষৰ পৰা, মই অকলে আছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই। বাই বাই।